মোকো ফটো তুলিছে নাই যে মাস্ক পাহৰি গ'লো মাছ পাই গ'ল মাছ নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল পোহৰ পিক্সলৈ স্বাগতম জনাইছোঁ আপোনালোকক আজি ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ দেখুৱাম ভিডিঅ'টো চাই থাকক কেনেকুৱা লাগে আপোনালোকে জনাব আজি মোৰ লগত গৈ আছে মোৰ ফ্ৰেণ্ড ৰাহুল হাই কৈ দিয়া আৰু দুজন আহি আছে আপোনালোকে দেখা পাব দেখুৱাই আছোঁ অয়ন হাই কৈ দিয়া মোৰ লগত গৈ আছে আৰু আহি আছে এইজন ৰঞ্জিত বৰা হাই কৈ দিয়া মাস্ক ক'ত মাস্ক কৰোণা ছিজনত মাস্ক চাস্ক নাই কি হ'ল হা মাস্ক নাই যে মাস্ক পাহৰি যোৱা এই কৰোণা সময়ত তুমি কলংক দেই তুমি জংঘলৰ মাজে মাজে আহি আছোঁ পথাৰত খেতি কৰি আছে খেতিৰ পৰিৱেশ চাওক খেতিৰ মাজত আহি গৈছোঁ কঠীয়া ৰুই আছে বোকাত নামি গ'লো পুৰা বোকা পুৰা পথাৰৰ মাজে মাজে আহি আছোঁ তাৰপিছত আৰু ধুনীয়া জেগা এটা লৈ যাম ধুনীয়া প্ৰাকৃতিক পৰিৱেশ প্ৰাকৃতিকটো এয়াও পৰিৱেশ এইটো চব ভিউটো কঠীয়া ক'ত ৰুব আগত মাছ মাৰিছে নেকি পাইছে না মাছ হৈছে আমাৰ ৰোৱনী এনেকে খজুৱাব খালি কঠীয়া উঠাই দিছোঁ বোকা পৰা নামি আহিলোঁ এতিয়া ভৰি খজুৱাইছে অলপ মাছ পাইছে মাছ ওলাই না মোকো ফটো তুলিছে জেগাখিনি কেনেকুৱা লাগিছে ধুনীয়া বহুত সুন্দৰ পৰিৱেশ পাইছোঁ ধুনীয়া পৰিৱেশ ন টাউনত এইবিলাক নাপায় হয় নাই কি পেণ্ট দিছিলে আৰু ৰাস্তাহে এইটো সেইখিনিতো আছে আগত মাছ পাই গ'ল মাছ গাঁৱৰ ধুনীয়া পৰিৱেশৰ মাজে মাজে আহি আছোঁ বোকা পানীৰ মাজতে গাঁও ককা এফালে ক'ত যাব পাৰি কি মাছ চাছ ওলাই নে ইয়াত ৰাতি কেঁকোৰা চেকোৰা আছেনে
লাটে খাবলৈ আহিলে আৰু মাছ মাৰে মাছ পানী বহুত পানী বহুত কিয় দিছা দিলা তাক তুমি তাক কিয় দিলা তিয়াই দিলে ইমান অটপালি ইমান অটপালি কিহৰ এনেই ফূৰ্তিতে আৰু কি ক'বা এই প্ৰকৃতি হেৰি লৈছে এনজয়মেণ্ট আজিৰ ভিডিঅ'ত ইমানেই ধন্যবাদ বাই 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 বাই